নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আৰম্ভ কৰিবলৈ লৈছোঁ জিম কৰবেট চাহাবৰ চৌগড়ৰ বাঘিনী নামৰ কাহিনীটোৰ দ্বিতীয় খণ্ডটি। ইয়াৰ আগতে আমি জানিছিলোঁ কেনেকৈ জিম কৰবেট চাহাব এই বাঘিনীজনী মাৰিবৰ বাবে ইয়ালৈ আহিছিল আৰু এখন গাঁৱত খাপ পাতিছিল। এতিয়া তাৰ পাছৰ কাহিনীটোলৈ আগবাঢ়োঁ। লাধিয়া, নানধুল আৰু পূবগোলা এই তিনিখন নদী জলচ্ছেদৰ পৰা আৰম্ভ হৈ দক্ষিণ পশ্চিমে 20 মাইললৈকে ঘন অৰণ্যই আৱৰা এক উপত্যকা। এনেকুৱা গভীৰ অৰণ্যত বাঘ বিচৰাটো অসম্ভৱ কথা। বাঘ দুটা লগ পোৱাৰ একমাত্ৰ আশা যদি সিহঁত কেনেবাকৈ আগবাঢ়ি আহে, নহবা বনৰীয়া প্ৰাণীৰ পৰা যদি কিবা সঁহাৰি পায়, তেতিয়াহে তেওঁ বাঘ দুটা লগ পোৱাৰ আশা কৰিব পাৰে। জিম কৰবেট চাহাবে কৈছে, আপোনালোকে যদি কোনোবা নৰখাদক চিকাৰ কৰিবলৈ ইচ্ছুক, তেনেহ'লে সেইসকলে জানি ভাল পাব বনৰীয়া পশু পক্ষী আৰু বতাহে এই ক্ষেত্ৰত যথেষ্ট সহায় কৰে। অৰণ্যৰ পশু পক্ষীৰ সংকেতৰ ওপৰত চিকাৰীয়ে নিজৰ নিৰাপত্তা আৰু চিকাৰৰ আলেখ-লেখ নিৰ্ভৰ কৰে। কিন্তু সেইবোৰৰ নাম উল্লেখ তেখেতে কৰা নাই। তেওঁ কৈছে, যিখন দেশত 3 মাইলৰ পাৰ্থক্য, কেইবা হাজাৰো ফুট উচ্চতাৰ পাৰ্থক্য, তাত পশু পক্ষী পাৰ্থক্য অনেক বেছি। কিন্তু বাঘ চিকাৰ কৰাৰ ক্ষেত্ৰত বতাহৰ চৰিত্ৰ সকলো ঠাইতে একেই। বাঘে সদায় মানুহক পিছফালৰ পৰা আক্ৰমণ কৰে। সেইকাৰণে বতাহৰ সম্পূৰ্ণ সহায় নাপালে নৰখাদক থকা গভীৰ অৰণ্যত কোনো চিকাৰীয়ে সোমোৱা উচিত নহয়। বেলি থাকোঁতেই তেওঁ উপত্যকাৰ ওপৰ ফাললৈ আগবাঢ়িল। এই সময়ছোৱাত বাঘ এবাৰো তেওঁ নেদেখিলে আৰু অৰণ্যত কোনো প্ৰাণীৰ পৰা তেওঁ বাঘ থকাৰ কোনো উমানো নাপালে। বসতিৰ একমাত্ৰ চিন কেৱল এটা গোশালা আছিল উপত্যকাৰ উত্তৰ পাৰৰ পাহাৰৰ ওপৰত। এই ৰাতিও তেওঁ এজোপা গছত বহিলে আৰু বাঘলৈ অপেক্ষা কৰিলে। আন্ধাৰ হোৱাৰ অলপ পিছতে বাঘৰ গোজৰণি শব্দ তেখেতে শুনিছিল আৰু কেইমিনিটমানৰ পিছতে সজা বন্দুকৰ গুলীৰ শব্দ গোহালিটোৰ ফালৰ পৰা অহা মানুহৰ চিঞৰ বাখৰে গোটেই উপত্যকাটোত বিয়পি পৰিল। তাৰ পাছত আৰু কোনো হুলস্থুল নাই। পিছদিনা তেওঁ গোটেই অঞ্চল ঘূৰি যেতিয়া আবেলি তেওঁ পুনৰ তেওঁৰ থকা ঠাই ডালকানীয়া গাঁৱলৈ উভতি যাব খুজিছিল, তেনেতে পাহাৰৰ ওপৰৰ সেই গোশালাটোৰ পৰা এজন মানুহে তেওঁক চিঞৰি মাতিলে। কেইবাবাৰো তেনেদৰে চিঞৰাত তেওঁ উত্তৰটো চিঞৰি চিঞৰি দিলে। তেতিয়া মানুহজনে সুধিলে যে নৰখাদকটো মাৰিবলৈ নৈনিতালৰ পৰা অহা চাহাবজন তেওঁৱেই নেকি? তেওঁ যেতিয়া হয় বুলি ক'লে, তেতিয়া ইফালৰ পৰা জনালে যে দুপৰীয়া সময়ত উপত্যকাৰ ইফালে থকা এটা গিৰিখণ্ডত গৰুবোৰ ভৰ খাই পলাইছে আৰু এটা বগা গৰু বাঘে মাৰিছে। এই খবৰটো দিয়া মানুহজনৰ মতে আগৰ ৰাতি যি দুটা বাঘে হাওৰাইছিল, সেই দুটাই গৰুটো মাৰিছে প্ৰায় আধা মাইলমান দূৰত। খবৰটো পোৱাৰ লগে লগে তেওঁ গিৰিখণ্ডৰ ফালে ভাগকেইটা বিচাৰি গ'ল আৰু অলপ দূৰ যোৱাৰ পিছত তেওঁ এফালে ঢেকীয়াৰে ভৰা অৰণ্যৰ মাজত বগা গৰুটো দেখা পালে। গৰুটো ওচৰ পাওঁতেই তেওঁ শুনিলে এটা গভীৰ গেঙেৰি দিয়া শব্দ। তেওঁ কিছু সময় সেই ঠাইতে ৰৈ
মনে মনে অকণমান আগবাঢ়ি গৈ তেওঁৰ ওচৰত তেওঁৰ পৰা প্ৰায় 20 গজমান দূৰত এটা শিল আছিল 10-15 ফুটমান ওখ। তেওঁ তালৈকে গ'ল আৰু তাৰ পৰা বাঘ দুটাৰ ফালে চালে, দেখিলে এটা বাঘে গৰুটো খাই আছিল আৰু আন এটা ওচৰতে বহি নিজৰ হাতোৰা চেলেকি আছিল। দুয়োটা বাঘ প্ৰায় সমানেই ডাঙৰ, কিন্তু যিটোৱে হাতোৰা চেলেকি আছিল তাৰ গাৰ ৰং কিছু পাতল। সেইকাৰণে কবিৰ চাহাবে যিটো বাঘিনীৰ গাৰ ৰং পাতল আছিল, বয়সৰ কাৰণেই তেনেকুৱা হোৱা বুলি ভাবি সেইজনীকে বুঢ়ী বাঘিনীজনী বুলি ভাবি গুলি কৰিলে। গুলি খাই বাঘিনীজনী পিছলৈ পৰিল আৰু দ্বিতীয় গুলিটো মৰাৰ আগতেই ইটো বাঘ সেই ঠাইৰ পৰা পলাই গ'ল। পিছত তেখেতে যিজনী বাঘিনী গুলি কৰিছিল সেইজনীলৈ চালে, সেই বাঘিনীজনী তাতেই আছিল। শিলগুটি দলিয়াই যেতিয়া দেখিলে যে বাঘিনীজনী মৰিছে, তেওঁ তেতিয়া ওচৰ চাপিলে, কিন্তু ওচৰ চাপিয়ে তেওঁ নিৰাশ হ'ল। কাৰণ ভালকৈ চাই তেওঁ গম পালে যে তেওঁ বাঘিনীজনী মাৰিব নোৱাৰিলে, তেওঁ ভুল কৰি পোৱালিটোহে মাৰিলে। আৰু তেওঁ এই ভুলটোৰ বাবেই পাছৰ 12 মাহত এই জিলাখনত 15টা মানুহৰ প্ৰাণহানি হয় আৰু তেখেতৰ নিজৰো তেনে হোৱা দশা হৈছিল। তাৰপিছত তেখেতে সেই ঠাইতে বাঘটোৰ ছালখন চেলাই প্ৰায় সন্ধিয়া হ'ব হ'ল, গতিকে ৰাতি তেখেত সেই ঠাইতে গছৰ ওপৰত উঠি পুনৰ ৰাতটো পাৰ কৰিলে। সেই ৰাতি 12টা ঘণ্টা তেওঁ যিজোপা গছত পাৰ কৰিলে, আৰু তেনে অসুবিধা আৰু কষ্ট ৰাতি তেওঁ হেনো ক'তো জীৱন যাপন কৰিবলগীয়া হোৱা নাই। গোটেই ৰাতি বাঘজনীয়ে গুজৰি আছিল আৰু শেষৰ ফালে বাঘৰ গুজৰণি কমি আহিল আৰু পুৱা বাঘজনী পাহাৰৰ ওপৰৰ ফালে গুচি গ'ল। তেওঁ যেতিয়া বাঘৰ কেঁচা ছালখন লৈ গাঁৱৰ ফালে ঘূৰি আহে, তেতিয়া গাঁৱৰ মাজতে তেওঁৰ মানুহকেইটাই গাঁৱৰ মানুহবোৰৰ লগত মেল মাৰি আছিলে। সিহঁতে তেতিয়ালৈকে তেওঁক দেখা নাছিল যে যেতিয়া তেখেত গৈ তেতিয়াই লুটুৰি পুটুৰি হৈ থকা অৱস্থাত সিহঁতৰ মাজত ওলালেগে, তেতিয়াহে সিহঁতৰ মনত শান্তি ঘূৰাই পাইছে। তাৰপিছত তেওঁ সেই অঞ্চলৰ গৰু ম'হ চৰিবলৈ যোৱা বাটত তেওঁ ম'হ পোৱালিকেইটা বান্ধিলে। পুৱা গধূলি তেখেতে ম'হকেইটা বান্ধি দিনটো হাবিৰ মাজত বাঘটো বিচাৰি ঘূৰি ফুৰে আৰু গধূলি হ'লে ম'হকেইটা চাবলৈ যায়। তেনেতে এদিন তেখেতক এজন মানুহে ক'লে যে তেওঁ থকা তম্বুটোৰ ওপৰৰ ফালে পাহাৰৰ ওপৰত বাঘে এটা গৰু মাৰিছে। তেওঁ তালৈ গৈ গম পালে যে গৰুটো এটা বুঢ়া নাহৰ ফুটুকিয়ে মাৰিছে, আৰু নাহৰ ফুটুকিটো যোৱা কেইবাবছৰ ধৰি সি বহুত গৰু ছাগলী মাৰিছে। গতিকে কবিৰ চাহাবে তাক মাৰিবৰ বাবে খাপ ল'লে। বেছি সময় তেওঁ খাপ লোৱা নাছিল। তেনেতে সিফালৰ পৰা নাহৰ ফুটুকিটো ওলাই আহি তেখেতৰ সন্মুখত পৰিল। তেখেতে ৰাইফলটো তুলি লৈ গুলি কৰিবলৈ লৈছিল। এনেতে গাঁৱৰ ইফালৰ পৰা অহা চিঞৰত তেখেত ওলাই আহিবলৈ বাধ্য হ'ল। তেখেতে যেতিয়া লুকাই থকা ঠাইৰ পৰা ওলাই আহিল, তাকে দেখি নাহৰ ফুটুকিটোৱে যথেষ্ট ভয় খালে আৰু সি ডিঙি এটা দি যিফালৰ পৰা আহিছিল সেইফালেই গুচি গ'ল। মানুহটোৱে গাঁৱৰ পৰা পাহাৰলৈ গোটেই বাটটো দৌৰি আহিছিল, গতিকে সি তেখেতক
দেখি জনালে গাঁৱৰ পৰা আধা মাইলমান দূৰত বাঘিনীজনীয়ে এজনী তিৰোতা মানুহ মাৰিছে। তেতিয়া তেওঁলোক দৌৰি গৈ গাঁওখন পালেগৈ। গাঁওখনৰ চোতালত দেখিলে বহুতো মানুহ গোট খাই আছে আৰু তাৰ মাজতে এজনী তিৰোতা মানুহ মাটিত বহি আছে। মানুহজনী ওপৰৰ কাপোৰ কানিখিনি সম্পূৰ্ণ ফালি পেলাইছে আৰু তাই গাত 2টা আঘাতৰ চিন। হিমকোভেট চাবে মানুহজনীৰ ঘাঁখিনি ভালকৈ মোকলাই গৰম পানীৰে ধুই বেণ্ডেজ কৰি তেখেতৰ লগত থকা দৰৱ বান্ধি দিলে। তিৰোতাজনীৰ গাত নখৰ 2টা গভীৰ আছে। এটা 2 চকুৰ মাজৰ পৰা আৰম্ভ হৈ মূৰৰ মাজেদি ডিঙি পৰ্যন্ত আৰু আনটো কপালৰ পৰা সোঁকাণলৈকে। এই আঘাতবোৰৰ উপৰিও সোঁফালৰ বুকু, বাউসী আৰু ডিঙিত কিছুমান আঁচোৰ বহিছিল। সোঁহাতৰ কিলাকুটিত হোৱা ক্ষতচিহ্ন চালেই ধৰিব পাৰি তিৰোতাজনীয়ে নিজৰ মূৰটো বচাবলৈ হাতখনে ঢাকি থৈছিল। মানুহজনীক বেণ্ডেজ কৰি দি তেওঁ ঘৰটোৰ পৰা ওলাই আহিল আৰু তেজৰ চিনে চিনে গৈ বাঘিনীজনী য'ত মানুহজনী ধৰিছিল সেই ঠাই পালেগৈ। তাতে তেওঁ ছাগলীটো বান্ধি তাৰ ওচৰৰে এজোপা গছত গোটেই ৰাতিটো খাপ ল'বলৈ বুলি উঠি বহিলে। কিন্তু ৰাতি বাঘৰ কোনো মুহূৰ্ত পোৱা নগ'ল আৰু আগদিনা তেওঁ ঠাইখন ভালকৈ চাব পৰা নাছিলে। গতিকে পুৱা খোজকাঢ়ি পুৱা নামি তেওঁ গম পালে তিৰোতাজনী মাৰিবলৈ চেষ্টা কৰাৰ পিছত বাঘিনীজনী উপত্যকাৰ ওপৰ ফালে প্ৰায় আধা মাইলমান গৈ গৰু ম'হ অহা এটা আদিয়েদি নানধুৰ নদী পাৰ হৈ ডালকানিয়া ওপৰ ফালৰ এটা পাহাৰৰ ফালে যায়। ইয়াৰ 2-3 দিনলৈকে কোনো খবৰ নোলাল। দ্বিতীয় দিনা 4জন ৰাণাৰে আহি খবৰ দিলে যে ডালকানিয়াৰ পশ্চিম 5 মাইল দক্ষিণে লোহালি গাঁৱত বাঘে মানুহ মাৰিছে। হাবিতলীয়া বাটেদি সেই ঠাইটো প্ৰায় 10 মাইলমান হ'ব, কিন্তু 5 মাইল চমু আন এটা পথেদি তেওঁলোকে তেওঁক লগত লৈ গ'ল। প্ৰায় 2 মাইলমান থিয় পাহাৰ বগোৱাৰ পিছত ডালকানিয়া দক্ষিণৰ দীঘল পাহাৰটোৰ টিঙত তেওঁলোকে আহি উপস্থিত হ'ল। ইয়াৰ পৰা 3 মাইল তলৰ উপত্যকাত বাঘে মানুহ মৰা ঠাইখিনি তেওঁলোকৰ চকুত পৰিল। খবৰটো লৈ অহা মানুহকেইজনে তেওঁক গোটেই ঘটনাৰ বিশদ বিৱৰণ দিব নোৱাৰিলে, কাৰণ তেওঁলোকে লোহালি বেলেগ এখন গাঁৱৰ মানুহ। লোহালিত তেওঁলোকলৈ 10 বজাত গাঁৱৰ পৰা খবৰ আহে যে লোহালিত এজনী তিৰোতাক বাঘে মাৰিছে আৰু সেই খবৰটো ডালকানিয়ালৈ গৈ তেওঁক জনাবলৈ কোৱা হয়। যিটো পাহাৰৰ টিঙত তেওঁলোক ৰৈছিলগৈ তাৰ পৰা অলপ আগলৈ এটা ডাঙৰ শিল এটাৰ কাষত কাঁইটীয়া জোপোহাৰ বেৰা দিয়া এটা জুপুৰি আছে। এই জুপুৰিটোৰ বিষয়ে যেতিয়া তেওঁ এই মানুহকেইজনক সোধে তেতিয়া মানুহকেইজনে কয় প্ৰায় 4 বছৰমানৰ আগতে এটা ভুটিয়াই বেপাৰ কৰিবলৈ অনা ছাগলী বাৰিষাৰ দিনকেইটা ৰাখিবলৈ এই পজাঘৰটো সাজিছিল। এই তলৰ বজাৰৰ পৰা গুড় নিমখ কিনি আনি পাহাৰৰ গাঁওবোৰত বেচিছিল। এবাৰ যেতিয়া এই ভুটিয়াৰ ছাগলীবোৰে গৈ তেওঁলোকৰ শস্য নষ্ট কৰে, তেওঁলোকে ভুটিয়াক বিচাৰি আহি দেখে ঘৰ খালী, ভুটিয়াৰ ভেড়াৰখীয়া কুকুৰটো ডিঙিত শিকলি লগোৱা অৱস্থাতে মৰি পৰি আছে। এয়া কোনো হত্যাকাণ্ড বুলি সন্দেহ কৰি পিছদিনা ওচৰৰ গাঁৱৰ পৰা মানুহ গোটাই ভুটিয়াক বিচাৰি উলিয়ায়। প্ৰায় 400 গজমান আঁতৰত এজোপা চৰক পৰা উগগছ দেখুৱাই তেওঁলোকে ক'লে তাতেই মানুহটোৰ অৱশিষ্ট অংগ আৰু তেজ লগা কাপোৰৰ কেইটামান টুকুৰা পোৱা গ'ল। চৌগড়ৰ নৰসাধক বাঘিনী এইটোৱে আছিল প্ৰথম মানুহ চিকাৰ। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। আকৌ লগ পাম এই ভিডিঅ'ৰ অন্য এটা খণ্ডৰ সৈতে। ধন্যবাদ।